দেৰগাঁৱৰ সমীপৱৰ্তী মিছামৰা তেলিয়াসোণাৰী গাঁৱৰ এগৰাকী বৃদ্ধৰ শিল্পকৰ্মই এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে স্থানীয় ৰাইজৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰত। আশীৰুদ্ধৰ পোনা বৰা নামৰ এগৰাকী শিল্পীয়ে 85 চনৰ পৰাই আৰম্ভ কৰিছিল নামঘৰৰ মণিকূটৰ আসন বনোৱা। পৰম্পৰাগতভাৱে এইগৰাকী ব্যক্তিয়ে বনাই আহিছে এই আসনসমূহ। বৰ্তমানলৈকে সৰু ডাঙৰ মিলাই প্ৰায় 500ৰো অধিক আসন নিৰ্মাণ কৰি বিভিন্ন স্থানৰ নামঘৰলৈ যোগান ধৰিছে এইগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে। বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ শিল্পী পেঞ্চন বা চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই এইগৰাকী প্ৰচাৰ বিমুখ শিল্পী। দুটামান বটালি, দুখনমান কৰত, দুটামান হাতুৰি আৰু কেইটুকুৰামান কাঠৰ জৰিয়তে এতিয়াও অব্যাহত ৰাখিছে এইগৰাকী ব্যক্তিয়ে আসন বনোৱাৰ কাম। এতিয়াও কিয় শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে এইগৰাকী দৰিদ্ৰ শিল্পী, স্থানীয় গাঁওবাসীৰ বাবে এতিয়াও ই এক সাঁথৰ হৈ আছে। এতিয়ালৈকে পোৱা নাই আৰু এই সংক্ৰান্তত ধৰক নিজাববীয়াকৈ তেওঁ ক'ৰবাত কাৰোবাৰ লগত যোগাযোগ কৰিছেনে নাই মই সেইটোও নাজানো আৰু মোক জনোৱাও হোৱা নাই বা কেতিয়াবা মই কওঁহে যে এইবিলাক যোগাযোগ কৰি চাবাচোন বোলে দিলে দিব নিদিলে নাই, মই এইবিলাক সেইটো কাৰণে কৰাও নাই। গতিকে মই নিজে এইটো কাৰণে আগে বিচাৰিছে আৰু কৰিছোঁ। পেঞ্চননো কি কথা, আজি দিয়া পইচাই হ'ব সেইটোৱে কয় তেওঁ। এই কৰ্মৰ লগত মই 1985 চনৰ পৰা কটকলৈ জড়িত আৰু। আপোনাৰ পৰিয়াল কোনোবাই কৰিছিল নেকি? মোৰ পৰিয়ালত আগৰ ককা দেউতাই কৰিছিলে বুলি কোৱা শুনো। ককা দেউতাক দেখিছিলোঁ কিন্তু মই কাম কৰা দেখা নাই। দেউতাই কৰিছিলে। দেউতাই বহুত কৰিবলৈ নাপালে, তেখেতে বেছি বয়স নাপালে। আৰু দেউতাই এৰাৰ পাছত মোৰ অন্য ফাৰ্নিচাৰ আছিলে, তাৰপৰা ৰাইজৰ দোষত পৰি আকৌ এই কামখিনি হাতত ল'লোঁ। আগৰ মই অলপমান কাঠৰ কাম কৰা আইডিয়া আছিলে পঢ়োঁতে, গতিকে এইখিনি আৰু আগৰ আইডিয়া থকাৰ কাৰণে এইখিনি হাতত ল'বলৈ বৰ দিগদাৰ নাপালোঁ। 1985 চনত সম্পূৰ্ণ হাতত লৈছোঁ। প্ৰথম আমাৰ নামঘৰ আসনখন দিছোঁ, তাৰপিছতে একাধিক কমাই এতিয়ালৈকে মই প্ৰায় 130খন ৰাজহুৱা আসন বনালোঁ। এনেকুৱা আসন আৰু বিভিন্ন জেগাত মোৰ আসন আছে। গুৱাহাটীত পাব, ডিব্ৰুগড়ত পাব, যোৰহাটত পাব, আপোনালোকৰ আশীৰ্বাদত বাঙালুৰুতো দিছোঁ এখন। আৰু এতিয়াও 3-4খন ৰাজহুৱা আসন লৈ থোৱা আছে মই। আমি যেতিয়া মানে জনাইছোঁ মোতকৈ তেখেত বহুত বেছি বয়সৰ ডাঙৰ নহয়, প্ৰায় 5 বছৰ 6 বছৰমানৰহে ডাঙৰ। তেওঁ আৰম্ভণিৰ পৰা আমি গোটেই কথাখিনি দেখিছোঁ। তেওঁ প্ৰথম আৰম্ভণিতে নিজৰ এখন ফাৰ্নিচাৰ আছিলে, তাত সেইখিনি কাম কৰিছিল। দেউতাকে আসনৰ কাম কৰিছিলে, আমি দেউতাককো পাইছিলোঁ। অকল আসনৰ কামেই নহয়, তেওঁলোকে খোল, ঢোল বা কাঠৰ যিখিনি সামগ্ৰী কৰিব লাগে তেওঁলোকে আটাইখিনি কৰা আমি দেখিছোঁ। শেহত এতিয়া তেওঁ অকল আসনতেই লাগি আছে আৰু আমাৰ গাঁৱলৈকো তেওঁ এখন আসন আগবঢ়াইছে গাঁৱত। আৰু আমাৰ গাঁৱত অতীজত যিভাগ আসন আছিল সেইখন আসন আমি কোৱা শুনা মতে তেওঁ ককাকে দিছিলে আৰু সেইখনৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পৰা যোৱাৰ কাৰণে তেওঁ পাছত নিজেই আকৌ এভাগ আসন বনাই আমাৰ নামঘৰলৈ দিছে। আজি ঠিক 4 বছৰমানৰ আগতে সেইভাগ আসন দিছে। আমি সেইখিনিকে দেখি আছোঁ আৰু তেওঁ। অঞ্চলবাসীয়ে আশা কৰিছে অতি শীঘ্ৰেই চৰকাৰে এইগৰাকী শিল্পীক এটা পেঞ্চনৰ ব্যৱস্থা কৰি এই বৃদ্ধ বয়সত উৎসাহিত কৰি তোলক, যাতে সামাজিকভাৱে পোনা বৰাই লাভ কৰে এক চৰকাৰী স্বীকৃতি। পক্ষীৰ কলৰবত মুখৰিত দেৰগাঁৱৰ বালিজানৰ বালিমাহী ধাবা। সুস্বাদু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ মাজে মাজে আপুনি উপভোগ কৰিব পাৰিব জাক জাক পক্ষীৰ বিচৰণৰ নান্দনিক দৃশ্য। বালিমাহীয়ে অপেক্ষা কৰিছে আপোনালৈ। গুৱাহাটী ডিব্ৰুগড় অভিমুখী দূৰণিবতীয়া যাত্ৰীসকলৰ বাবে এক শান্ত সমাহিত প্ৰাকৃতিক পৰিৱেশৰ মাজত জিৰণিৰ স্থান বালিমাহী ধাবা। পক্ষীৰ কলৰবত মুখৰিত হৈ থকা বালিমাহীত আপুনি গ্ৰহণ কৰিব পাৰিব স্বাস্থ্যসন্মত সুস্বাদু আহাৰ। নিকা আৰু স্বচ্ছ পৰিৱেশৰ বালিমাহীলৈ আহি এবাৰ অনুভৱ কৰক প্ৰকৃতিৰ অকৃত্ৰিম সুন্দৰতা। আমাৰ ঠিকনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত, দেৰগাঁৱৰ সমীপৱৰ্তী বালিজানত। আমাৰ যোগাযোগৰ নম্বৰ 6002232205।